এইটো কোনো ধৰণৰ মই ধৰি লওক মই প্লেন কৰি অহা নাছিলোঁ যে মই তেখেতক এক্সিডেণ্ট তেওঁলোকৰ হ'ব মই সেই ল'ৰাটোক মই চিনিও নাপাওঁ বা তেখেতেও মোক চিনি নাপায় গতিকে এইটো এটা এক্সিডেণ্ট আৰু এক্সিডেণ্ট কোনেও জানি শুনি নকৰে তাৰমানে সেইটো আপুনিও নকৰিব গতিকে আমি এতিয়া মই এগৰাকী অভিনেত্ৰী হিচাপে কামৰ কাৰণে পুৰে মিঠা কাম কৰি গতিকে সেইখিনি কষ্টৰ মাজত এনেকুৱা ধৰণৰ ঘটনা আমাৰ লগত হৈ থাকে তাৰমানে গতিকে মই আজি এই 3 দিন ধৰি মই আহি আছোঁ ইয়াত আৰু মোৰ অনুপস্থিতিত মোৰ দেউতা আছে মোৰ খুৰা সকলো আছে গোটেইখিনি মানুহে ইয়াত আহি আছে তাৰমানে মোৰ অনুপস্থিতিত এনেকুৱা নহয় যে মই কিন্তু ক'তো পলাই যোৱা নাই দেই মই যদি পলাই গ'লোহেঁতেন মোক বিচাৰি নাপালেহেঁতেন কোনো মই সেইটোৱে ক'ব বিচাৰোঁ যে মই পলোৱা নাই কিন্তু আৰু সেইদিনাখনি প্ৰথম আৰক্ষীক ফোন মই কৰিছোঁ সেই ঘটনাস্থলীৰ পৰা মই কৰিছোঁ ফোন মই তেখেতক ফোন কৰিছোঁ আৰক্ষী তেতিয়া মোক কৈছে যিহেতু মানে বহুত বেছি ৰাতি আছিলে ৰাতিপুৱা আৰু 2-3টা বজাত সেই সেনেকুৱা এটা সময়ত আৰক্ষী থানাত কোনো তেনেকৈ মানুহ উপস্থিত নাথাকে গতিকে তেখেতে মোক ক'লে তুমি আজি ঘৰলৈ যোৱা কিন্তু ৰাতিপুৱাই তুমি আহি মানে থানালৈ সেই তেখেতৰ কথা মতেই মই থানালৈ আহিছোঁ আৰু আহি মই গাড়ী নিজে ইয়াতে আনি দিছোঁ যে মই যদি পলাই থাকিলোহেঁতেন বা মোৰ যদি কিবা তেনেকুৱা ভুল থাকিলেহেঁতেন মইতো এইখিনি দুৰ্ঘটনাটো কেনেকৈ হৈছিল দুৰ্ঘটনাটো হৈছিলে আচলতে যিহেতু ৰাতি বহুত বেছি হৈছিলে আৰু মই আহি আছিলোঁ মাজত এখন ট্ৰাক আছিলে সেই ট্ৰাকখনৰ কাৰণে গোটেই ৰাস্তাটো আৰু সেই ৰাস্তাটো খুব ঠেক ৰাস্তা আপোনালোকে হয়তো দেখিছে চাইকেল ৰাস্তা ঠেক এই ঠেকৰ কাৰণে কোনো গাড়ী অভাৰটেক কৰিব নোৱাৰিলে আৰু সেই ৰাস্তাটোত মোৰ গাড়ীখন 100-120ত চলাটো অসম্ভৱ কথা তাৰমানে অসম্ভৱ সেই গাড়ীত সেই ৰাস্তাটোত মই আৰু তাকো ট্ৰাকৰ পিছফালে যিসকলে গাড়ী চলাই আপোনালোকে হয়তো জানে যে এখন ট্ৰাকৰ পিছফালে এখন গাড়ী বা এখন স্কুটি কিমান স্পীডত চলিব পাৰে গতিকে এই যিটো অভিযোগ লগাইছে যে 100-120ত আছিলোঁ সম্পূৰ্ণভাৱে ভুল কথা তাৰমানে ইমান স্পীডত মোৰ গাড়ী নাছিলে আৰু যদি ইমান স্পীডত মাৰিলেহেঁতেন মোৰ গাড়ী এয়াৰবেগ খুলিব মোৰ গাড়ী কিন্তু এয়াৰবেগ খোলা নাই এতিয়া ল'ৰাজনৰ মাকে অভিযোগ কৰিছে আপোনালোকে এবাৰো খবৰ লোৱা নাই বুলি কৈছে আজি অভিযোগ আহিছে আজি আত্মীয় কৈছে আপোনালোকে এবাৰো খবৰ কৰা নাই খৰচ দিয়াৰ কথাটো দূৰৰে দায়িত্ব আছিল নিশ্চয় দায়িত্ব হয় এইটোও কম মোৰ কথা দায়িত্ব নিশ্চয় হয় এগৰাকী নাগৰিক যিহেতু আমি মানুহ সকলো আমি মানুহে হয় গতিকে এক্সিডেণ্টটো কোনেও জানি বুজি নকৰে আকৌ এবাৰ কৈছোঁ মই আৰু মই যিদিনাখন মই ৰাতিপুৱা ইয়ালৈ থানালৈ আহিলোঁ আৰু থানালৈ আহি পেলাই মই যিখিনি ফৰ্মেলিটিজ পুলিচৰ আছে মই গাড়ীখন জমা দিব লাগে গাড়ীখন NPI কৰিব লাগে NPI কৰিছে গোটেইখিনি চাইছে পুলিচেও তেতিয়া কৈছে যে এইটো সম্পূৰ্ণভাৱে এটা এক্সিডেণ্ট তাৰমানে এইটো না কোনো ফালৰ পৰা কাৰো ভুল ইয়াত আমি ক'ব নোৱাৰোঁ ইনভেষ্টিগেশ্যন কৰি উঠিয়ে কৈছে তাৰপিছতে মই আচলতে সিদ্ধান্ত লৈছিলোঁ যে মই হস্পিটেললৈ যাম তাৰ নেক্সট ডে আৰু মই সেইমতেই থিয়েটাৰৰ পৰা মই আহিছিলোঁ নেক্সট ডে যে মই থিয়েটাৰলৈ হস্পিটেললৈ মই যাম বুলি কিন্তু তাৰে ৰাতিপুৱাই আচলতে সেইদিনাখন ৰাতিপুৱাই গোটেই সংবাদ মাধ্যমতে হওক বা সামাজিক মাধ্যমতে হওক যেনেকুৱা এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল বা মোৰ ওপৰত যিখিনি মিছা এলিগেশ্যন লগোৱা হ'ল সেইটো দেখি আচলতে মই অকণমান থমকি ৰ'লোঁ কাৰণ মই এগৰাকী ছোৱালী মই অকলে তাত যদি মই যাওঁ বা মই যদি তাত গৈ থিয় হওঁ মোৰ লগত কি হয় আজিকালি আপোনালোকে নিশ্চয় হয়তো আপোনালোকে সকলোৱে জানে যে সমাজখন বা গোটেই পৰিস্থিতিটো কেনেকুৱা হৈ আছে গতিকে মোক যদি কোনোবাই তাতে কিবা এটা কৰে কোনো নাহে থিয় হ'বলৈ আৰু পুলিচকো আমি ইনফৰ্ম কৰিছিলোঁ যে যদি তেওঁলোকৰ অভিয়াছলি অসুবিধা যদি নাই অসুবিধা হ'বই অসুবিধাখিনি সময় কিন্তু মই আছোঁ তেওঁলোকৰ লগত এই কথাখিনি আৰক্ষীক মই প্ৰথম দিনাই জনাইছোঁ আৰু তেওঁলোকক এইটো কৈছোঁ যে তেওঁলোককো মাতক আমিও আছোঁ ইয়াতে বহি আৰক্ষীৰ সন্মুখতে আমি বহি আমি যি কথা পাতিব লাগে আমি ইয়াতে পাতিম কিন্তু তেওঁলোক আজি আহিছে তেওঁলোক নহয় সেইটো কথা পতা হৈছে তেওঁলোক আহিছিলে যিহেতু তেওঁলোকৰ পৰিয়ালৰ মানুহ আহিছিলে তেওঁলোকৰ পৰিয়ালৰ মানুহ আৰু মোৰ মা দেউতাও কথা পাতি আমি এটা মীমাংসালৈ আহিছোঁ এতিয়া এবাৰ হয়তো হস্পিটেল ভিজিট দিয়া হ'ব দিয়াৰ পিছত তেওঁলোকৰ লগত কথা পাতি আমি আলোচনাটো মানে কৰিম এতিয়াও মই সঠিক আপোনালোকক মই জনাম আপুনি কিন্তু কৰিম সম্পূৰ্ণ খৰচ বহন কৰিম বুলি মই ক'ব নোৱাৰোঁ কিন্তু সহায়ত মই আছোঁ কথা কওঁ মই বহুতৰ পৰা তাৰমানে 10জন মানুহৰ পৰা 10টা কথা শুনিছোঁ মই বুজি পাইছে যিহেতু মই নিজে যাব পৰা নাই মই 10জন মানুহৰ পৰা 10টা কথা শুনিছোঁ তেখেতৰ বিষয়ে মানে তেখেতৰ আঘাতৰ বিষয়ে দেই তেখেত মানে মানুহ ল'ৰাজনৰ বিষয়ে নহয় তেখেতৰ আঘাতৰ বিষয়ে গতিকে মই সঠিকভাৱে মই ক'বই নোৱাৰোঁ যে তেখেতৰ ক'ত দুখ পাইছে কি হৈছে কোনোবাইতো আজিহে ক্লিয়াৰ হৈছোঁ মই আজি যে যেতিয়া তেখেতৰ পৰিয়ালৰ মানুহ আহি কৈছে তেতিয়াহে মই ক্লিয়াৰ হৈছোঁ কোনোবাই কৈছে ভৰি ছিঙি
হৈছে, কোনোবাই কৈছে এইটো হৈছে এইটো হৈছে, কিন্তু তেখেতৰ লগত একচুৱেলটো বাইদেউ আজি আপুনি কি শুনিলে, কি হোৱা বুলি গম পালে তেখেতৰ আজি যিখিনি আপুনি গম পালে মানৱীয়তাৰ খাতিৰত আপুনি আজি কি গম পালে? দুখ পাইছে আৰু ভৰিত তেওঁ দুখ পাইছে। দুখন ভৰিৰ কেইবা ঠাইতো হাড় ভাঙিছে, সোঁ হাতখন ভাঙি গৈছে, পিছপিনে 21টা চিলাই পৰিছে, ভেণ্টিলেটৰত আছে এতিয়া, আইচিউৰ প্ৰসংগ নহয়, ভেণ্টিলেটৰ। তাৰে 3 দিন হ'ল আজি। গতিকে মই নিজে নেদেখাকে মই সেই কথাটো ক'ব নোৱাৰোঁ। এতিয়া যিহেতু যাব চাব, চাই পেলাই তেতিয়া আমি প্ৰথম অৱস্থাত আপুনি পলাবলৈ চেষ্টা কৰিছিলে নাই। কাৰণ আপোনাক অভিযোগ উঠিছে আপুনি আঁতৰি আছিল বুলি কৈছে। কি কৈছে আপুনি? অভিযোগ কৰিছে আপোনাৰ ওপৰত। আমি